হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে ভালে থাকক। মই আছে দিয়ক, মোৰতো বহুতে ভাল আজি। আৰু এতিয়া আমি ক'ত যাব ওলাইছোঁ, একদম ৰেডি। আৰু মাহঁতৰ ঘৰত যাম এতিয়া আমি। অকস্মাত যাব ওলালোঁ, বাহঁত গৈছে। বাহঁতে ক'লে যে আমি আহিছোঁ, তহঁতেও ভাল লাগিব। তো মোৰো মনটো নৰলে আৰু মই ক'লোঁ দে মই যাম দে, তহঁত যাই ল, মই যাই আছোঁ। সিহঁতে যাই পালে আৰু এতিয়া আমি যাব ওলালোঁ। এতিয়া 12:11 হ'ল। যাই পাতে 2টা বাজিব আৰু ৰাতিপুৱা আহিয়ে যাম কাইলৈ। আজি ৰাতিটোৰ কাৰণে যাম। ভালো লাগি আছে মনটো। আৰু এয়া তাইও ৰেডি। ক'ত যাম? মামা আইতা মামা আইতা যাম। তো এয়াও ওলাই আছে, এতিয়া যাওঁ আৰু ভিডিঅ'টো চাই থাকিব। আজিৰ দিনটো ভালে লাগিব, ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তো ৰঙিয়া পালোঁ আমি। ৰঙিয়া গাড়ীখন ৰখিলে আৰু এতিয়া আমি চানা খাই আছিলোঁ। তাইৰ কাৰণে এক্সট্ৰাকৈ লৈছোঁ আৰু আমাৰ কাৰণে জালাপি দি চানা লৈছিলোঁ। ইয়াত চানা খাই আছোঁ আমি। তো মাহঁতৰ ঘৰ পায়ে গ'লোঁ। এতিয়া গৈ আছোঁ আৰু আস্তে আস্তে। এয়া তাই দৌৰিছে, মা আহিছে ল'বলৈ। এয়া চাওক, মা আৰু মোৰ মাতো ইয়াত ল'ব আহিছে। ক'ত আহিছোঁ কোনো আমি? হে কোনে লৈছে এইটো? চা মামা বাইদেউ ক'ত আহিলোঁ আমি? কি আহি পালোঁ? মামা ঘৰ না? তো এয়া গৈ আছোঁ খোজকাঢ়ি আৰু গাড়ীৰ পৰা নামি। মাহঁতে ল'ব আহিছিল। এয়া চাওক তাই কেনেকৈ দৌৰি আছে। এই চিনি পাবা? চা চিনি পাব চিনি। অঁ পাইছি পাইছি। এয়া ফাইনেলি মাহঁতৰ ঘৰ পাই গ'লোঁ। এয়া এতিয়া বহি আছোঁ। এতিয়া মা ইহঁতে শুই আছে। কেনেকৈ শুই আছে। এই তাই মুখত চাওক। আমাৰ মিঠে কি কৰিছ? ঐ দে ঐ মোবাইল চাই আছ? কিবা আনিছোঁ নাখ? কিয় নাখ? হা ই শুই আছে ন? ঐ ভাল পাইছ? হা ভাল পাইছ? উঠ আহ। এয়া চাওক মোৰ ছাবস্ক্ৰাইবাৰ হয়। লাষ্ট কৰিছোঁ ওলাব, একো নহয় হা। তো এয়া মোৰ ছাবস্ক্ৰাইবাৰ হয় মাহঁতৰ গাঁৱৰ। তাই ওলাব লাষ্ট কৰিছে। আহা একো নহয়। কি নাম আছিল তোমাৰ? খবৰ ভাল? তো ফ্ৰেণ্ডছ, গধূলি মই ভিডিঅ' কৰাই নহ'ল, কাৰণ বাহঁত আহিছিল, গোটেইকেইটা আহিছিল। নামৰ ৰিহাৰ্চেল কৰি আছিল, নামচা আছিলোঁ। তো এতিয়া এয়া ভাত বনাই আছে বাহঁতে। তো কি বনাই আছে এয়া চাওক। কি পনীৰ, এয়া পনীৰ ভাজি আছে। আৰু কি আছে? মাছ বনাব। এয়া ভাজি, এয়া মাছ, এয়া পনীৰ ভাজি আছে বায়ে। পনীৰ এইখিনি দি বনাবি? নহয় বনাম, এইটো বেলেগকৈ বনাম। অঁ এইটো বেলেগ। এইটো মানে কি বাইদেউ ল'ৰাটোৱে মাছ মাংস নাখায়, তাৰ কাৰণে এইটো এক্সট্ৰাকৈ বনাব আৰু আমাৰ কাৰণে বেলেগকৈ বনাব। তো মায়ে আঞ্জা কুটি আছে। এয়া মা আঞ্জা কুটি আছে। কিবা কওঁ? আঞ্জা কুটি আছোঁ ৰ'বা, ভাত বনাম এতিয়া। তাইক ছাপৰ্ট কৰিব সকলোৱেও, ভিডিঅ'টো সকলোৱে লাইক কৰি দিব। এয়া মা আঞ্জা কুটি আছে। এতিয়া কি কাটলি? এয়া পটল, কবি, পটল আৰু আলু কাটি আছে। পটল কাটি আছোঁ, আদা নেমু চেলাই আছোঁ। পনীৰ আঞ্জা বনাব, চব আলু পটল চব্জি বনাম। বাকীকেইটা চব বহি আছে। বাইদেউৰ ছোৱালী ইহঁতে টিভি চাই আছে। চববিলাকে খেলা, ইয়াৰ টিভিত খেলা চলাই আছে। বাকী চব বাহিৰত। কি পিন্ধিছে এইটো? লেহেংগা। কোনে দিছে? মুনু দিছে। দেখিছে ৰাতি লেহেংগা তাইৰ। নুখুলে এতিয়া। নুখোলা? তাই ইমান ভাল পাইছে নহয় ইয়াতে আহি। তাতেতো ৰুমতে সোমাই থাকে। অঁ
তাতে ৰুমত সোমাই থাকে তো ইয়াতে খেলিব পাইছে দৌৰিয়ে আছে দেখিছে তাইৰ ফূৰ্তি বাপৰে এইটো মোৰ আইতাহঁতৰ ৰুম আমাৰ আইতাহঁতৰ ঘৰ আইতাই কি কৰি আছে নাই আইতা ক'ৰবাত গ'ল মাহীয়ে ভাত বনাই আছে এইটো মোৰ মাহী এইটো আমাৰ মাহী এইটো মাহী আমাৰ তাইক সকলোৱে ছাপোৰ্ট কৰিব বাইদেউ পুৰা খানা বনাত লাগি গৈছে সৰু বাইদেউ আৰু ডাঙৰ মাজু বাইদেউ এয়া ডাঙৰ বাইদেউ আহিছিল তাইক দেখাব নহ'ল আপোনালোকক তাইক কালি দেখাম আপোনালোকক তাই আহি কিনে গ'ল তাইৰো জ্বৰ ভালদৰে ভাল পোৱাই নাই তাই অসুখ তাই আহিছে এবাৰ আহে আৰু গৈ নাথাকে ইয়াত আৰু ছোৱালীকেইটা ল'ৰা ছোৱালীবিলাক আছে ইয়াতে তো এতিয়া ভাত বনাই আছে তো ৰাতি ভাত চাত খাওঁ আৰু তো ভিডিঅ'টো আজিখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চেকেণ্ডে লাগিল কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব